এয়া চাওক কি বনাইছোঁ মই। এয়া বনাইছোঁ ঢোকলা আৰু মই ডোচা বনাম। সেইকাৰণে মই নাৰিকলৰ চাটনি বনাম লগতে ডোচাৰ লগত খাবলৈ। এয়া নাৰিকল কাটি থৈছোঁ। এইটো আমাৰ গেষ্ট ৰুম। এজন গেষ্ট আহি আছে অসমৰ পৰা। কোন আহি আছে আপোনালোকে দেখা পাব অলপ পিছত। এইটো আমাৰ বাথৰুম হয় গেষ্টৰ কাৰণে। আৰু এইটো ক্লজেট, ইয়াতে কাপোৰ চাপোৰ ৰাখিব পাৰে আৰু এইফালে মই অকণমান খোৱা বস্তু ৰাখি থৈছোঁ যাতে ৰাতি ভোক লাগিলে খাব পাৰে। এয়া ঢোকলা মোৰ ৰেডি। ভাল লাগিলে দেই তুমি আহিছা। কিন্তু এয়াৰপৰ্টত এটা বস্তু ৰাখি থলো। ডিম্পু আৰু ডিম্পুৱে আনিছে মোৰ কাৰণে, অসমৰ পৰা লৈ আহিছে দেই। নমস্কাৰ, মই আহিছোঁ অষ্ট্ৰেলিয়াত আৰু জুলি বাই মোক কিবা কিবি আনিব দিছে। আনবক্সিং কৰি আছে ডিম্পুৱে এতিয়া। এইটো আছে, ভিতৰত কি আছে মই খোলাই নাই। এইটো তাৰপিছত এয়া আছে কাপোৰ। ধুনীয়া একদম ব্লু কাপোৰ এযোৰ। এয়া আছে কিবা কাপোৰ। এইযোৰ পাৰ্পল কালাৰকেইটা বৰ ধুনীয়া। এইটো আছে কাপোৰ। এইটো এটা পাৰ্পল কুৰ্তি হয়। জুৱেলাৰী গহনা। এয়া গহনা মই দেখাম বাৰু পিছত। এইটো আছে কিবা এটা কি নাজানো। এইটো গহনাৰে ভৰি গৈছে মোৰ ঘৰ এতিয়া। এইটো আছে কি আছে নাজানো। এইটো গহনা। এইটো গহনা। এইটোৱে নেকি? বাৰে থেংক ইউ দেই। থেংক ইউ। এয়া ডিম্পুৱে দিছে এটা গহনা। থেংক ইউ। আৰু নাই চাগে, ইমানেই আছিলে। থেংক ইউ ডিম্পু, আনি দিয়াৰ বাবে থেংক ইউ দেই। আৰু এটা বস্তু আৰু অৰ্ডাৰ দিছিল বাই, কিন্তু সেইটো বস্তু নাহিলে আৰু উপায় নাই, কি কৰিম। একো নাই, সেইটো একো নাই, সিমানখিনি আহিলে। তামোলটো নাহিলে, খালি সেইটো কৈ দিয়া। তামোল আনিব দিছিলোঁ কিন্তু 6 মাহ জেল খাব, সেইকাৰণে মই ভাবিলোঁ। প্ৰায় আধা কেজিমান তামোল আছিলে, প্ৰায় 200 টকাৰ তামোল আনিছিলোঁ মই, ধুনীয়াকৈ কাটি চাটি। এয়াৰপৰ্টত কৈছে দিছ ইজ নট এলাউড। মোৰ পিনে মানে বেকাকে চাইছে। মই বোলো ঠিক আছে ৰাখি থওক। অসমৰ পৰা অহা গহনা কাপোৰ এই গোটেইখিনি চাওক কিমান বস্তু। এইবিলাক চকলেট আৰু এইবিলাক গহনা, এইবিলাক ইয়াৰ ভিতৰতো আছে। ইয়াত 3টা ছেট আছে। এইবিলাক কাপোৰ, এইবিলাকো গহনা। এইবিলাক অসমৰ পৰা আহিছে, ডিম্পুৱে লৈ আহিছে। মই আনিব দিছিলোঁ ডিম্পুক সেইখিনি বস্তু। 4টামান গহনা ছেট, কাপোৰ, কুৰ্তি, এনেকৈ বহুতখিনি বস্তু আনিব দিছিলোঁ। ওপৰে অকণমান দেখাই দিওঁ আপোনালোককো, পিছত ভালকৈ পিন্ধি দেখাম বাৰু এদিন। এয়া জিতু দা আৰু মমি বা ডিম্পুৰ লগত। বাহঁতৰ কাষতে থাকে জিতু দা, মমি বা। আহিলে কিমান দূৰ আপোনালোকৰ ইয়াৰ পৰা? একেবাৰে ওচৰ। এতিয়া আমি গৈ আছোঁ অপেৰা হাউচলৈ বুলি।
আমাৰ এয়া অপেৰা হাউচ, চিডনী অপেৰা হাউচৰ ফ্ৰণ্টত আছোঁ আৰু মোৰ লগত এয়া ডিম্পু। প্ৰথমতেতো বাইদেউক থেংক ইউ বহুত যে মোক অপেৰা হাউচ ফুৰাব লৈ আহিছে আৰু আপোনালোকে বাইদেউৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, বাইদেউ ভাল ভিডিঅ' বনাব। এটা কথা মন কৰিছেনে বাৰু, এই অপেৰা হাউচটো আমাৰ ইণ্ডিয়াৰ ল'টাছ টেম্পলৰ দৰে দেখিবলৈ নহয়নে বাৰু? আৰু সেইখন চাওকচোন, ইমান ডাঙৰ এখন জাহাজ। মই অকণমান জুম কৰি দিম। বিৰাট এখন ডাঙৰ জাহাজ আছে তাত ৰখি। কি কৰিছে আমাৰ পোৱালীকেইটা? মাম্মা, এইটো মাম্মা। কি কৰিছা? সেইটো ডিম্পুৱে পুৰা ৰিলছ বনোৱাত লাগি আছে। ভাল ৰিলছ চাবলৈ পাব আপোনালোকে। ডিম্পু, কেনেকুৱা লাগিলে তোমাৰ অপেৰা চাই? বহুত ভাল লাগিলে। অষ্ট্ৰেলিয়া বুলি ক'লে মাইণ্ডত যদি কিবা আহে এইটোৱে, আৰু ইমান ধুনীয়াকৈ চাব পাৰিলোঁ, বহুত ভাল লাগিছে। এটা ৰোমেণ্টিক জুৰি। ৱাও, কি ধুনীয়া এটা ফটোশ্বুট হৈছে। এতিয়া আমি ফেৰীত উঠিম আৰু মেইনলি বিচত যাম। চাই থাকিব ব্লগটো, কি কৰোঁ চাই থাকিব দেই ব্লগটো। ওপৰত নে তলত? বিচত আমি অলপ সময় থাকিলোঁ, অলপ চালোঁ, চাৰ্ফিং কৰি আছে মানুহে, সেইবিলাক চালোঁ আৰু অলপ সময় বহি আৰু কিবাকিবি খালোঁ। খাই মেলি আমি এতিয়া আকৌ ওলাই দিম আৰু ঘৰলৈ বুলি। আজি মোৰ ভ্লগটো ইমানেই আছিল। আপোনালোকে কেনেকুৱা পালে মোৰ ভ্লগটো চাই? যদি ভাল পাইছে এটা লাইক আৰু কমেণ্ট কৰি দিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভ্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।